নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কি খবৰ? ৱেলকাম বেক টু আনাদাৰ ভিডিঅ' ৰিটম ব্লগ আছাম। জানিব পৰা মতেতো অসমত বৰষুণ চলি আছে, ভিডিঅ' বনাব বাহিৰত ওলাব পৰা নাই, সেইকাৰণে ঘৰতেই ভিডিঅ' বনাব আৰম্ভ কৰিছোঁ আৰু ঘৰৰ পৰা ভিডিঅ' এটা বনাম আজি ভিডিঅ'টো হ'ল ইণ্ডিয়াৰ চবচে ডাঙৰ হণ্টেড প্লেচ কোনটো তাৰ বিষয়ে আমি কথা পাতিম। চবচে নম্বৰ 1 আহে হণ্টেড প্লেচ আপোনাৰ ভাংগৰ ফৰ্ট, আৰু আজি সেই বিষয়ে আমি কথা পাতিম। ভাংগৰ ফৰ্টত কিয় কাৰণে ভয় যাব নোৱাৰিম, ভাংগৰ কিলা মানে মেহেলটোত, আৰু সেই বিষয়ে আমি গোটেইখিনি কথা পাতিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ভাৰতৰ চবচে ডাঙৰ হণ্টেড জেগা কোনটো আজি চাওঁ তাৰ বিষয়ে শুনোৱা হয়। বহুত মানুহৰ অনুভৱৰ পিছত কোনখিনি জেগা ভূতৰ জেগা বুলি কোৱা হয় বা হণ্টেড প্লেচ বুলি কোৱা হয় সেইখিনি আমি জানিম আজি। ভাংগৰ ৰাজস্থানৰ এখন ধুনীয়া চহৰ আছিল, আৰু এই চহৰখন কেনেকৈ সময়ৰ গতিত এইখন চহৰ এখন ভূতৰ জেগালৈ পৰিৱৰ্তন হ'ল। এবেণ্ডেণ্ড চিটিৰ পিছত ইয়াত একোৱেই নাই। ভাংগৰ মেহেল, দ্য ভাংগৰ ফৰ্ট ভাৰতৰ হণ্টেড প্লেচৰ ভিতৰত চবচে নম্বৰ 1ত আহে দ্য ভাংগৰ ফৰ্ট, আৰু ইয়াত ৰাতিপুৱাৰ পৰা টুৰিষ্টৰ ডেষ্টিনেশ্যন হয়। পপুলাৰ টুৰিষ্ট ডেষ্টিনেশ্যন হৈ থাকে, আৰু ৰাতি হোৱাৰ লগে লগে ইয়াত কোনো নাথাকে। আৰ্কিঅলজি ছাৰ্ভে অফ ইণ্ডিয়াই ইয়াত এখন বৰ্ড লগাইছে আগত, সন্ধিয়া ৰাতিপুৱা হোৱাৰ আগত বা সন্ধিয়া হোৱাৰ পাছত ইয়াত কোনো মানুহ প্ৰৱেশ নিষেধ কৰা হয়। ভাৰতৰ এনেকুৱা এটা জেগা যিটো জেগাত গভৰ্ণৰ অফ ইণ্ডিয়া ইয়াত ভয়ানক জেগা বুলি হণ্টেড প্লেচ বুলি কোৱা হৈছে। সন্ধিয়া হৈ যোৱাৰ লগে লগে ইয়াত মানুহৰ প্ৰৱেশ নিষেধ হৈ যায়, আৰু যোন যায় সি কেতিয়াও উলটি ঘূৰি নাহে। আৰু ওচৰৰ মানুহে কোৱা মতে ইয়াত সদায় ৰাতি ভয়ানক আৱাজ শুনা যায়, লগতে তোমাৰ পায়েলৰ শব্দ শুনা যায়, আৰু ইয়াত ভূতৰ যেন তোমাৰ কিবা পাৰ্টি চলি থকা নিচিনা গম পায়। মানুহৰ হিচাপত ইয়াত মাইকী মানুহে চিঞৰা শব্দ শুনা যায়, আৰু কিছুমানে এজনী মহিলাক এটা পাৰফিউমৰ বটল হাতত লৈ ঘূৰি থকা দেখে, আৰু সেই সময়তে সেই মেহেলটোৰ পৰা পুৰা তাৰমানে এটা গোন্ধ ওলায় যোনটো পাৰফিউমৰ হয়। এই মেহেলটোৰ কাহানী হ'ল যে ইয়াত এজনী ৰাণী আছিল, ৰাণী ৰত্নাৱতী নামৰ, আৰু ৰাণী ৰত্নাৱতী বহুত ধুনীয়া ছোৱালী আছিল, আৰু যেতিয়া তাইৰ বয়স 18 বছৰ হ'ল, বহুত জেগাৰ ৰজা আহিলে। ৰজা অহাৰ পিছত ৰাণী ৰত্নাৱতীক বিয়া পতাৰ ইচ্ছা দিলে, আৰু ইচ্ছা দিয়াৰ পিছত এটা সন্যাসীও আহিছিল ৰাণী ৰত্নাৱতীক বিয়া পাতিবৰ কাৰণে, আৰু সন্যাসীজনে যে গম পাইছিল যে ৰাণী ৰত্নাৱতী তেওঁৰ বাবে তেওঁক বিয়া নিদিব, আৰু তেতিয়া সেই সন্যাসীজনে ৰাণী ৰত্নাৱতীক সঁচাই অন্তৰে ভাল পোৱাৰ বাবে তেওঁ ভাবিলে যে মই ৰাণী ৰত্নাৱতীক বিয়া পাতিমেই। তাৰ বাবে তেওঁ সহায় ল'লে ব্লেক মেজিকৰ সহায় লোৱাৰ পিছত এদিন ৰাণী ৰত্নাৱতীৰ এটা মানুহে বজাৰত পাৰফিউম কিনিব গ'ল। পাৰফিউম কিনিব যাওঁতে ৰাণী ৰত্নাৱতী যোনটো বিয়া পাতিবৰ কাৰণে আহিছিল সন্যাসীজনে সেই পাৰফিউমৰ বটলটো ব্লেক মেজিক কৰি দিলে। ব্লেক মেজিক কৰাৰ পিছত সন্যাসীজনে গুচি গ'ল, আৰু ৰাণী ৰত্নাৱতীৰ ওচৰলৈ সেই পাৰফিউমৰ বটলটো আহিলে। পাৰফিউমৰ বটলটো অহাৰ পিছত ৰাণী ৰত্নাৱতীৰ কেইজনমান চিপাহীয়ে সেই সন্যাসীজনৰ কথাখিনি শুনাৰ পিছত ৰাণী ৰত্নাৱতীক ক'লেগৈ। ৰাণী ৰত্নাৱতীয়ে তেতিয়া পাৰফিউমৰ কথাখিনি গম পাওঁতে সেই পাৰফিউমটো এটা শিলত ভাঙি পেলালে। সেই ভাঙি পেলোৱাৰ পিছত সেই শিলটো সেই ব্লেক মেজিক কৰা সন্যাসীজনৰ গৈ লৈ মাথাত পৰিল। মাথাত পৰাৰ পিছত সেই সন্যাসীজনৰ তাতে মৃত্যু হ'ল। মৃত্যু হওঁতে সেই সন্যাসীজনে কৈ গৈছিল যে এই ভাংগৰ কা কিলা নোহোৱা হৈ যাব, ধ্বংস হৈ যাব, কোনো থাকিব নোৱাৰে। তেনেকুৱা তেওঁ কোৱা ধৰণে 1 বছৰৰ পিছত এইখিনি জেগাত ভয়ানক এখন যুদ্ধ হ'ল। যুদ্ধ হোৱাৰ পাছত ৰাণী ৰত্নাৱতীৰ ইয়াতে মৃত্যু হ'ল। মৃত্যু হোৱাৰ পিছত এই যোনটো কিলাটো এইটো ভয়ানক ভূতৰ জেগালৈ পৰিৱৰ্তন হোৱাৰ পাছত ইয়াত মানুহবিলাকে ৰাণী ৰত্নাৱতীৰ আত্মাটো ঘূৰি থকা দেখে, আৰু কেতিয়াও মুক্তি লাভ নকৰিলে ৰাণী ৰত্নাৱতীৰ আত্মাটোৱে, আৰু এইখিনি জেগা ভয়ানক জেগা হিচাপে চিলেক্ট কৰা হ'ল ভাৰতত। আৰু ইয়াত যোনবিলাক নতুন ঘৰ বনোৱা বিল্ডিং ভাঙি পৰে, সেইবিলাক ভাঙি পৰাৰ পিছত তাত কাম কৰা মানুহবিলাকক ইয়াতে এণ্ড কৰিলোঁ। লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্টত ক'বচোন এনেকুৱা ভিডিঅ' আপোনালোকক যদি লাগে, আৰু ভিডিঅ' আনি থাকিম এনেকুৱা।